আলফাৰ বোমা আতংকৰ মাজতে নাটকীয়ভাৱে ঘটি গ'ল কা ৰূপায়ণৰ প্ৰথমটো ঘটনা। বাংলাদেশে লৈ গ'ল ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ। আলফা স্বাধীনে সংস্থাপন কৰা এলানি বোমাৰ খবৰে সৃষ্টি কৰিছিল কৌতূহলৰ লগতে আতংকৰ। ব্যস্ত হৈ পৰিছিল আৰক্ষী আৰু জাতীয় দল সংগঠন আৰু আমিবোৰেও নিউজ চেনেলবিলাকত বাজি থকা বেলেগ বাতৰি আৰু মোবাইলত ব্যস্ত হৈ থকাৰ সুযোগতে দুলন দাস নামৰ বাংলাদেশীয় মূলৰ হিন্দু বঙালীজনে শিলচৰৰ পৰা আহি সংগোপনে গুৱাহাটীৰ পৰা লৈ গ'লহি ভাৰতীয় হোৱাৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ। ইণ্টাৰেষ্টিংলি যি ৰাজপথত কা আইনখনৰ বিৰোধিতা কৰি 5জন যুৱকে মৃত্যুবৰণ কৰিছিল, সেই একে ৰাজপথৰে সসন্মানে ভিআইপিৰ দৰে গাড়ীৰে শিলচৰৰ ঘৰত গৈ আৰক্ষীয়ে নিজেই এস্কৰ্ট দি থৈ আহিছিলেগৈ সেই একেইজন নাগৰিকক। আচৰিত যে চাৰ্টিফিকেটখন ল'বলৈ অহা যোৱা কৰা সকলো খৰচ চৰকাৰে দিছে, মানে আপোনাৰ মোৰ টেক্সৰ ধনেৰে নাগৰিকজনক অহা যোৱা কৰাৰ হাত খৰচ দিছে। মজাৰ কথা না? কিন্তু তাতকৈ ডাঙৰ মজাৰ কথা এইটো যে এই খবৰবিলাক আমাৰ সংবাদ সংস্থা এটাইও নাপালে, মানে জানিছিলে যদিও হয়তো আপোনাৰ বা মোক নিদিলে। কাকনো বুলিবা ককা, সেইবাবে কওঁ সকলোৰে দাড়ি চুলি